নগাঁৱৰ কচুৱাত এক ভয়ংকৰ ঘটনা। আৰক্ষীৰ বৰ্বৰতাৰ বাবে এজন ব্যক্তিৰ প্ৰাণ যোৱাৰ অভিযোগেৰে উত্তাল হ'ল কচুৱাৰ লংজাপ মাছগাঁও। আৰক্ষীৰ নিৰ্মম অত্যাচাৰত প্ৰাণ দিবলগীয়া হ'ল এজন ৪৫ বছৰীয়া ব্যক্তিয়ে, আৰু তাৰ পিছতেই এই উত্তপ্ত পৰিস্থিতি। পৱন দেওৰাজা নামৰ কচুৱা থানাৰ এইগৰাকী এএছআইৰ নিৰ্মম অত্যাচাৰতেই কৰুণ মৃত্যু সাৱটিলে বাপধন দাস নামৰ এই ৪৫ বছৰীয়া ব্যক্তিজনে। অভিযুক্ত এগৰাকী এএছআইৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিল মৃত ব্যক্তিৰ পৰিয়াল। ঘটনাৰ স্থান নগাঁৱৰ কচুৱা লংজাপ মাছগাঁৱত। বৃহস্পতিবাৰে নিশা গাঁওখনৰ দুজন তামোল ব্যৱসায়ীৰ মাজত সংঘটিত হৈছিল কাজিয়া, আৰু এই কাজিয়াৰ মাজতেই কচুৱা আৰক্ষীক ঘটনাস্থলীত উপস্থিত হৈ আটক কৰি লৈ আহে বাপধন নাথ নামৰ ৪৫ বছৰীয়া ব্যক্তিজনক, আৰু তাৰ পিছতেই থানাৰ লকআপত বাপধন দাসৰ ওপৰত আৰক্ষীয়ে চলালে নিৰ্মম অত্যাচাৰ। নিশা ৭ বজাত মোৰ দেউতা ঘৰৰ পৰা ওলাই আহিছে। ওলাই অহাৰ লগে লগে এখন তামোল গাড়ী পালে। তামোল গাড়ীখনে আটকাই লৈ কিনি মোৰ দেউতাৰ লগত কাজিয়া কিবা কিবি লাগি লৈ কিনি থানাত খবৰ দিলে। পুলিচ আহিলে কিনি পুলিচেও মদ খাই গৈছে। গাড়ীতে মাৰধৰ কৰিছে, মাৰি কৰি গোটেই হাড় চাৰ ভাঙি দিলে, অৱস্থা নাইকিয়া কৰি ৩০০০ টকা লৈহে মোক দেউতাক উলিয়াই দিছে। ৩০০০ টকা তাক নিজ হাতে দিছো। আৰক্ষীৰ অত্যাচাৰত গুৰুতৰভাৱে আহত বাপধন দাসক নিশাৰ ভাগত চিকিৎসালয়লৈ পৰিয়ালে নিব নোৱাৰিলে যদিও পুৱা কামপুৰ FRU-লৈ চিকিৎসাৰ বাবে অনাৰ সময়ত চিকিৎসালয়তে কৰুণ মৃত্যু সাৱটি লয় দুৰ্ভগীয়া ব্যক্তিজনে। আৰু বাপধন দাসৰ মৃত্যুৰ পিছতেই কামপুৰ FRU-ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰু বাপধনক নিৰ্মম অত্যাচাৰ কৰা অভিযুক্ত এএছআই আক্ৰমণ কৰে বাপধন দাসৰ আত্মীয়ই। পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক, আৰু তাৎক্ষণিকভাৱে এএছআই গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে এই ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে বাপধন দাসৰ পৰিয়ালে চম্জি লয় মৃতদেহ। কালি কোন অফিচাৰ ইনভলভ আছে, কোন পুলিচ বিষয়া ইনভলভ আছে, তেওঁলোকৰ কেনেধৰণৰ ইনভলভমেণ্ট আছিল গোটেইখিনি চাই, আৰু মই তৎকালীনভাৱে যিজন এএছআই কালি এওঁক কৰায়ত্ব কৰিবলৈ গৈছিলে সেইজনক মই অলৰেডি ছাছপেনশ্যন কৰি দিছোঁ বুলি মই ঘোষণা কৰিলোঁ। আনকি মৃত বাপধন দাসৰ পৰিয়ালে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি কচুৱা আৰক্ষী থানাতো সৃষ্টি কৰে উত্তাল পৰিৱেশৰ। কেমেৰা পাৰ্চন গুণী আৰু নৱৰ সৈতে ৰাজীৱ শইকীয়া আৰু মানৱ জ্যোতি বৰা, নিউজ লাইভ।